বন্ধুসকল মই কেইদিনমান আগত আপোনালোকক দেখাইছিলোঁ যে আমাৰ ঘৰৰ যে চৰাই মানে ফুলগছজোপাত চৰাই পোৱালিকেইটা এই চৰাই পোৱালিকেইটা দেখিছে নে উৰিব পাৰিছে এতিয়া কেনেকৈ উৰিছে এটা মোৰ হাতত থাকিল এটা এইফালে গ'লগৈ ভজাৰ পৰা নামি আহিলে যিহেতু সেই গতিকে এইটো এটা পোৱালি আৰু এটা সেইফালে সোমাই আছে এই দুটা গুচি গ'লগৈ খাতৰনাক জেগাত সোমাই গ'ল এইটো এটা পোৱালি কোনফালে গ'ল এটা ধৰি থৈছোঁ আৰু এটা ক'ত গ'ল চিক 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 বিচাৰিব লাগিব আৰু ক'ত গৈছে সেইফালৰ পৰা চাব লাগিব চাচোন এইফালে সোমালে ইয়াতে আহি সোমাইছে এটা পাইছোঁ আৰু এটা নাই পোৱা নহয় গাইছ পোৱালিকেইটা কোনফালে সোমালে এতিয়া বিচাৰি পোৱা নাই এটা যিহেতু পাইছোঁ এইটো আৰু এটা পোৱা নাই মানে টেঙৰ হৈছে সেইকাৰণে ওলাই পলাইছে এইটো 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 ইয়াত বহি আছে এইটো দেখিছে নহয় এইটো চাওক এইটো ইয়াত বহি আছে চুপ চাওক এতিয়া মই লাহেকৈ যাই তাক ধৰিব লাগিব নহ'লে সি ইয়াৰ পৰা আকৌ পলাই দিব বেলেগলৈ বন্ধু পলালে সেই পোৱালিকেইটা দেখিছে নহয় ধৰি কিমান কষ্টকৈ ধৰি আনিলোঁ এই ডাঙৰ হৈছে যিহেতু নামি পলাইছে টিক টিক টুনি চৰাই পোৱালি